ইমানখন কাইছেন সময়ত ভাতাৰ নাপাব কৰা নাপাব ময়ে যেতকৈ পাম আজিয়ে মোক নিবা আহিব ৰ ফোন কৰাইছে নহয় মোক। হেল্ল' ভণ্টি হেল্ল' দাদা ক'ত আছে তই? মই এনেকা বাটতে ৰখাইছোং তই আহিম কাবতে মই তোৰ ঘৰৰ ওচৰতে পালোঁ হা মই যাইছোং তই ওলাবি দে। ওলাম দে কোন দে আছে তই দাদা এই বাটিতে যাইছোং দে মই বাটিতে আহিলোঁ প্ৰায় বেছি দূৰ নহ'ব আৰু 5 মিনিটমান থাকিব দে তোৰ ঘৰটা। ইলেক্ট্ৰিক পোষ্ট আছে নহয় দেখা পাই তই উদয়টা হাতাক মই বাটতে আছোং দে দে মই যাইছোং হা তেনেদৰে আহিবি দাদা দে হ'ব দে মই যাম দে নথং দে যাইছোং দে দাদা তোক হ'ব দে মই যাইছোং দে। য়েছ আজি লগ পাম দে দে ক্লাছ নাম তাৰপৰা তিলি ইমান ধামান আহিছোঁ ফোন কৰি আহিলোঁ ঘৰতে এতিয়া বাবা এতিয়া লাচে লাগে একেবাৰে আহি পালোঁ আৰু কিবা কৰে আহি দাদা ৰ মই এনেকা বহা জেগা আনজাম ৰ দে হ'ব দে কষ্ট মানুহ দাদা ইমান কষ্ট কৰা আহিল গো বছৰা ইমান চচে খামে আহিছে কষ্ট আৰু নহয় মই এটা কিছু কৰা জাৰে জুখিনি কৰা থিচং দাদা পাই আহিম কাবতে আলামলা দেহা ঠাণ্ডা সেনা কৰা খাবি কি দাদা মদ নে কি দে মই থিচং দাদা নাখাইছিলোঁ কিন্তু বেয়া পাব মোলা হাতে খাৰিকিতে দাদা জিকা ইমান অলপ খাং দে নহ'লে বেছি নাখাং আৰু কি ফোনত হেবাৰ আকাৰে হয় নহয় দাদা আমলা আপা এনে দেখা দেখিব নাইয়ে হয় আজি প্ৰথম দেখিলোঁ এনে বয়সটা কিমান হ'ল তে বয়স্ক দাদা মোলা মই নিজে এটা বয়স নিজে ক'বাকে নাপাচং মই আপা আগতাৰা এনেকা তুলনি বিয়াত আগতাৰা মই পাত গাভৰ আছিলোঁ অপাইলা মই বিয়া হোৱা বয়সতে গাছ গাভৰ হৈ গেলাম দাদা এনে আৰু আপা পঢ়া শুনা কৈছিলে পড়াশোনা কৰা মোলা ইমান বেয়াৰ নহৈছিল আগত হেডমাষ্টাৰে মোক ভালে পাইছিল পাৰ ৰোল নাম্বাৰো মই যিমান আমলা ক্লাছত থাকে চব ৰোল নাম্বাৰটো ময়ে পাং পাৰ দাদা পা খানা বাহিৰ মই এইবাৰ খাতত দে দাদা হ'ব দে নিশা খাইছং মজা লাগি যায় গাওতা দেখি ৰমৰমায়া পুৰপুৰায়া যায় ভালে বা মানুহ নিচিনাই লাগে মোৰটো বা ভালে কিন্তু গম পাছত মই আৰু ভাল পাওঁ গোটাই মই ইমান বা ভাল নহয় এনে কিবা ভণ্টি পঢ়া শুনাটা কিমানখিনি মেট্ৰিক চিট্ৰিক পাছ কৰি পাইছে নে এতিয়া মেট্ৰিক পৰীক্ষা আকৌ মানুহখন দুইবাৰ দিছে মই একবাৰতে পাছ কৰিছোঁ কৰা আৰু দাদা ভালেই বা একবাৰতে পাইছা একবাৰতে পাইছোঁ মই এপা হেডমাষ্টাৰে মোক এটা কাট দিছে নহ'লে আৰু বেয়া অৱশ্যে দে তাহলে বেছি দূৰ নকৰোঁ মোৰো কম সময় পালে আৰু পাছত কথা এটা জনাম নেকি আজি প্ৰথম দেখা পালোঁ আজি বিৰা দাদা খানা কথা চিনা দাদা বা ওটাই ইমান আহা লগে যাবা খুজিব মই বা খানা বহে না গল্প কৰোঁ আৰু কি দাদা দুদিনে মই বহে জেগা নাম দাদা মোক দে হ'ব দে আন আৰু কি অলপ মানুহতো নাই অলপ দুজনে মনৰ কথা পাতোঁ নে কি দুজনে যেন ইজনে সিজনৰ মনৰ কথা এতিয়া দাদা মই কাপোৰ কানি ইমান ভালকৈ বনাব নাজানো এনে আলাম লগা বনাইছোঁ এনেকুৱা শিঙাৰ দাদা নহ'লে বা হ'লে ভণ্টি এইবোৰ কিয় কৰি দাদা দে দে ভাল লাগিল দে দে কিনি দিবি নেকি লাগে নহয় মান সন্মান প্ৰথম চিনাকি যে মইহে ইচ্ছা কৰিব লাগে নহয় দাদাটো আৰু হেৰি খানটো মনে যা ঘৰ আমাৰ মলে বাবা তুমি এইব ভাড়া দিছ একে গোটেই মোলৈকে বাৰী হয় সৰুব হেৰাই গ'ল মোৰ ঘৰ আই মই হেৰি নহ'লে নালে তোমাৰ এনেকুৱা থুম গোটেই নালে মই টাটা মোক খালি মোক তই ভাল হ'লে হ'ল মোক এনেই আৰু ভালেই মই এইলাও ভালেই এই কিন্তু ভিতৰতে যাম নাই আগুৱালে ভাল হ'ব নেকি চাম না চ মাৰি এনেকুৱা গমতে দাদা এনেকুৱা তলা ঘৰ তই আগুৱা হেৰিতে দাদা আছে গাৰ্লফ্ৰেণ্ড নেকি না আগুৱা চ মই নাগুৱাম দাদা তই চব হয় নহ'লে
মই বা তো আমাৰ ঘৰত তো কিবা আগবাৰ নিচুন হেলা তোলা ঘৰকো পালং মামা হেলা তই নিবালি বন সমক লাজ লাগি না গাৰ্লফ্ৰেণ্ড কি না ৰং কিবা লাগছে দাদা কথা বা কথাই এটা আমরা খর এ হ'ব দে আৰু আমরা বাবা কত গেল বাবা ওই বাবা কি বাবু ওই বাবা মই তিরিহে আগে পালং রং নাম্বার আসিছিল পরা লগ দিবে গেছিলাম বাবা আনে পালং একেবারে পছন্দ খায়া বিতা বেলথং তুই তিৰি আনিল ভালে হ'ল দেই দুইজনে বাবে বিতা খাই থাকিছিলং এলা ৰান্ধা বঢ়া কোনো কামতে নালাগিব আৰু আমাক আমি বহাৰীৰ লগতে ৰান্ধি খাব পৰা তেনেহ'লে চিৰক আমরা বহে তুমি দুইজন মই গাংগুৰা খাংগুৰা মাতিব যাং আমাৰ বহে এলা তোমাক তোমাৰ একলাইতো জোৰা কৰি দিব নাপাম তুমি খামনা বহে ওই তিতলি মই পাথর দেছং মোলা খামনা আলি বিবিলাক আছে তে 11টা 12টাত মই আহিম যা ভাত পাই না তুমি হা কম যামাৰ ইংকা জি হব মানুগৰ ডাঙৰা কাম কাজি তোৰ ভাল দেখা পাৱাৰ নাপা জালি জাখনি হিনাও লাগে আমি কাজি দেউতাও গেল কামত এলাৰ মই একলা কিংকা থাকোঁ বহাৰী আছে এলা একলাই ইংকা থাকিলেতো মোক নহ'ব তাই কি ভাবিব নহ'ব ইগো কমপ্লিট কৰাই না মই কি আনাই ভাল হ'ব নেকি ঘৰত ফুৰিও নাইকিয়া ফুৰি আনিব যাবাই ভাল হ'ব এতিয়া কামটা কথা উচিত নহ'ব আপি আই বাবা মোলা আপি মই ফুৰিকে আনিব যাং দেই তোৰ লগত ভাত ৰান্ধিব ফুৰি নাকিব খালি ভিজা ভিজা আহিব যা বাবা যা তেনেহ'লে ভাত সোনকালে কৰি ৰান্ধি থিব চেষ্টা কৰিবি থম দে বাবা দে মই দে যা বাবা যা মোলা বাবা যা দে নহ'লে আই মানে হেৰা ঘৰত তাই মোলা ঘৰত চিঙিৰ চিমত নাচাওঁ মনত কৈছে নাচা থকা মোলা এনে থাক কৰা মোলা দেৰি হ'ব নহয় আপোনাৰ নিজে মনকে সুতে কৰি থাকোঁ ৰ মই নাচংকে ৰ মই ইমান ভাল লাগিছে এতিয়া ইমান মোলা ভাতৰ লগত ড্ৰেছটো পিন্ধি না নিজে কিবা ইমান ভাল লাগিছে এতিয়া মোৰ দেৰি হ'ব আহা মই খানা নাচংকে সুতে কৰি থাকোঁ ৰ মই একলাই কিবা দৌৰে গেল কিবা হ'ল নেকি ইংকাচি কৰিছে আপি আই বাবা ভাত হ'ল নে নাই তাই হয় ৰ বাবা চাক উঠিছে ৰ এতিয়া বাবা তই চাক ভাল লাগি কিবা তই কিবা ঘিৰাও তই কিবা হ'ল নেকি তই গাঁও ইংকা মুচৰা মুচৰি নাই খাওঁ মোলা বাবা দে নহ'লে ভাত কিমান দিলি হ'ব তাই বাবা হয় আৰু এনেকৈ পিঠল চাক উঠিছে দে নহ'লে খানা চেষ্টা কৰ তোক জুই লাগে দে ফুল ফুল পৰা সোনকালে ভুলি যাম ভাত হোৱাৰ দেৰি আছে নাগিলে 15 মিনিট মান লাগিব লাগে মই কি কৰি থাকিম মোনকে উগলি থাকোঁ ৰ মাফি গ'লে বুল ভিক্ষা হৈছে ফুলিবাহি নাপাইছে এই কোনখনকে উগলি দিব লাগিব আলা মালা কৰা ক্ষতি করে সব তার ধামার কুকুরা আছে কপাল গায় এমা গার্বের সময় পানি দিয়া ইমান জলদি তোর শাক ঝোপ আনিছি আপি আয় বাবা কি হল বাবা মোলা গাঁৱত কি পুৰিল দিয়ে বাবা পাপি সাথে বাবা তো এটা খাই গাইস ওয়াটা আছে তাই মই দেখা না পাঁচ সময় মই বা বুনুগুলো বা জাং পৰা কৈ থৈ আহে না পালং পাঁচ দৰ মুগলা কা লাগতে বাবা হা মা মোলা বাবা যা গাঁৱত যা বাবা ইনকা মই গান ছাড়ো না দিন যা বাবা তো যা আরে জানবি তো ওয়াটা সুকরা পাপি সাথে বাবা ইনকা দেখা তো বাবা তো ইয়া যেটা তো কি যি হ'ব মোলা কপাল আজি প্ৰথম দিন মাখুই বুনুগুলো আৰু ইনকা কৰা পানী কেতিয়াবা লাগে